नमस्कार मैं डॉक्टर कार्तिक डेका मैं बजाली पाठशाला 2004 सनर पर बर्तमान मैं मेडिसिन विशेषज्ञ हिसाब से प्रेक्टिस आगबढ़ाई कि मोर ये जन्म ठाई देवदुआर गाँव बायहटा चारिआलिर पर गुवाहाटी जोৱা 2 किलोमीटर आगत ये जगहते मैं जन्म लभिছিলোঁ और मैं 1989 सनत जेতিয়া मेट्रिकर समय आছিল সেই সময়তে मोर देउता कैंसार रोग हो ढुकाइছিলে और तेতিয়া এটা মনত পুহি ৰাখিছিলোঁ যে এদিন ডক্টৰ হৈ মই মোৰ দেউতা ৰমেশ ডেকাৰ নামত কিবা এটা কাম কৰি যাব পাৰিম যাতে তেখেতৰ স্মৃতিটো সজীৱ হৈ যায় সেই উদ্দেশ্যে মই মোৰ জীৱনৰ অতি সংঘৰ্ষময় পৰিৱেশবিলাক পাৰ কৰি আহি আজি মই বৰ আনন্দিত যে আজি এই पवित्र तिथि এটা অক্ষয় তৃতীয়া 30 एप्रिल तारिखे मैं रमेश डेका मेमोरियल हस्पिटेलखन मोर निजा गृहर माटिते এই देवदुआर गाँवत रमेश डेका मेमोरियल हस्पिटेलखन स्थापन কৰিব পাৰিছোঁ। এই हस्पिटेलखन स्थापन কৰোঁতে মই শলাগ ল'বই লাগিব যে মই বজালী অঞ্চলৰ যিখিনি ৰাইজক সেৱা দি সুবিধা পাইছিলোঁ নিশ্চয় তেখেত প্ৰথমতে পাঠশালা আৰোগ্যত তেখেতে কাম কৰিছিল 15 বছৰ আৰু এতিয়াও 24 বছৰমান নাৰ্ছিং হোমত তেখেতে কামেই কৰি আছে আৰু নতুনকৈ নিউ আৰোগ্য বুলি 4 বছৰ ধৰি তেখেতে তাতেও কাম কৰি আছে। পাইছিলোঁ নিশ্চয় বৰঙণি যথেষ্ট আছে। তাৰপিছত মই এই অঞ্চলতো বায়হটা চাৰিআলি বা চাংচাৰী বা ৰঙিয়াতো মোৰ নিজৰ প্ৰেক্টিছটো ধৰি ৰাখিছোঁ যদিও মোৰ সপোনটো বা মোৰ বাস্তৱখিনি সদায় বজালীৰ পৰা পোৱা বুলি মই সগৌৰৱে আজিও ঘোষণা কৰি ক'ব পাৰোঁ। গতিকে এই হস্পিটেলখনৰ জৰিয়তে আমাৰ দুখীয়া ৰাইজ অকল বায়হটা চাৰিআলি ৰঙিয়া বা চাংখাৰী নহয় আমাৰ বজালীৰ যিখিনি ৰোগী মই ইমান দিনে চাই আহিছোঁ তেওঁলোকৰ যাতে কম খৰচেৰে মই উন্নত মানৰ চিকিৎসা দিব পাৰোঁ তাৰ বাবে মানুহে গুৱাহাটীলৈ গৈ বহুত হাবাথুৰি খাব লগা হয় বহুতে আইচিউত সেইবিলাক যাতে তেওঁলোকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেই উদ্দেশ্যে মই এইখন সপোনত পৰিণত কৰিছোঁ আৰু মই নিশ্চয়কৈ আমাৰ বজালীবাসীৰ বা বৰপেটা বা কয়াকুছি বা আমাৰ চিমলা জালা আমাৰ মচলপুৰ বা আমাৰ বহু এৰিয়া যিখিনি আমাৰ পাঠশালাত সামৰি পেচেণ্ট দেখাব আহে সেইসকল যদি ইয়ালৈ আহে মই নিশ্চয় তেখেতসকলক কম পইচাত সুস্থ কৰিবলৈ মই চেষ্টা কৰিম তাৰ কাৰণে মই প্ৰতিজ্ঞাবদ্ধ। ধন্যবাদ। গতিকে নতুন তেখেতৰ পদক্ষেপ তেখেতৰ দেউতাকৰ সোঁৱৰণিত এইজন তেখেতৰ দেউতাকৰ সোঁৱৰণিত এইখন আজি তেখেতে নতুনকৈ আজি আৰম্ভ কৰিছে। বৰ্তমান 7 ফ্ল'ৰত আছোঁ মানে এতিয়া আপোনাৰ লিফ্টৰ ব্যৱস্থা কৰা হৈছে। লিফ্টৰ গেছবিলাক ইয়াতে থাকিব যিবিলাকক ভেণ্টিলেটৰ লাগে ইয়াৰ পৰাই ভেণ্টিলেটৰো হ'ব ICU পেচেণ্টবিলাক ইয়াতে থাকিব মানে ষ্টাৰ্ট হ'ব সম্ভৱ মানে আজিতো আপোনাৰ উদ্বোধনী হয় আজি উদ্বোধনী আৰু 10-15 দিন লাগি যাব আমাৰ কমপ্লিট ছেটআপ হোৱাতে। ঠিক আছে ধন্যবাদ। ICU পেচেণ্টবিলাকক ইয়াৰ পৰা অক্সিজেন ছাপ্লাই হ'ব আৰু প্ৰত্যেকখন বেডে অক্সিজেন থাকিব মানে এইটো মানে অক্সিজেন নেকি এইটো অক্সিজেন ইয়াৰ পৰা মানে যেতিয়া অপাৰেশ্যন থিয়েটাৰত যেতিয়া অক্সিজেন লগা হ'ব মানে তালৈ ছাপ্লাই হ'ব আৰু এইটো চেম্বাৰত মানে নাৰ্ছ মানে এপইণ্টমেণ্ট দিয়া হৈছে। আজি আমি আজিৰ পৰা আহিছোঁ ইয়াতে থাকিম আমি। আপোনাৰ ঘৰ? মোৰ ঘৰ গৰেশ্বৰ হয়। মোৰ বৰপেটা হাউলি। মোৰ দলগাঁও নলবাৰী খগৰাপাৰ। ঠিক আছে ধন্যবাদ। থেংক ইউ।